ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, গাটো ভাল নাছিলে। আজি অলপ চলপ এতিয়া ভাল পাইছোঁ। আজি মই এফালে যাম, ক'ত যাম, কি কৰিম সকলোবোৰ দেখাই যাম আপোনালোকক। এতিয়া বৰ্তমান মই ঘৰতে আছোঁ। ঘৰৰ পৰা মই ওলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। Welcome to my channel MB Vlogs. বাকি ডখৰ এয়া মোৰ ৱাইফে ক'ব। আজি এটা বিশেষ দিন, মানে মোৰ ভাইটিয়ে ছোৱালী আনিছিলে 2 মাহৰ আগত। আজি নীতি কৰা বুলি কয়, নীতি কৰিবলৈ আহিলোঁ। তাকে দেখাই যাম আপোনালোকক। আৰু নিয়মবোৰ চবৰে বেলেগ বেলেগ হয়। তাতে মিচিং হয়, মিচিঙৰনো কি নিয়ম দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া মোৰ মানুহজন। হাই, কোৱা কি হয়? মোৰ ক'বলগীয়া কিটো আছে? চেনেল তোমাৰ, তুমি ক'বা, কৈ যোৱা। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কেতিয়াও। আৰু মোক মৰম দিব অলপ। মৰম নিদিব, মোৰ ৱাইফ হয়, ইমান মৰম দিবলৈ নহয়। কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব। আৰু একো কৰিব নালাগে। ভিডিঅ'টো মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, গাটো ভালো নাছিলে, অলপ বিজিও আছিলোঁ। আজি এটা দি দিছোঁ, সেইকাৰণে চাব আৰু মোক মৰমো কৰিব দেই। ভিডিঅ'টো মৰম কৰিলেহে মোক কৰি ভাল লাগিব ভিডিঅ'টো। এইটো শিখামেন তো আহি কেনেকুৱা লাগিলে? আহি ভাল লাগিলে দেই। নিশ্চয় আকৌ এবাৰ আহিম আপোনালোকৰ ইয়ালৈ। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব আপোনালোকে। যাব লৈছোঁ ঘৰলৈ। ইয়াত নিয়মখিনি চাই ভালে লাগিলে বাৰু, কিন্তু মিচিঙৰ নিয়মটো অলপ বেলেগ, একো বুজি নাপালোঁ। এই এনেকৈ আৰু চলি মেলি আৰু যাব লাগিব। চবৰে নিয়ম বেলেগ বেলেগ ন। আমাৰ নিয়ম যিটো, সেইটো নিয়ম সিহঁতৰ লগত নিমিলে। সেয়াই আৰু এতিয়া যাব লৈছোঁ। ইয়াতে আৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, পাৰিলে চেনেলটো ঘণ্টা বটনটো দবাই দিব। সিমানে আৰু লাষ্টত আমাৰ দুটা কেনেকুৱা লাগিছে ক'বচোন, কাক বেছি ধুনীয়া লাগিছে। ঠিক আছে, অ'কে, বাই বাই বাই। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।